পিয়ানোখন ডিষ্টিউন হৈছে মই যদিও পিয়ানো বজাব নাজানো এটা কথা বুজি পাওঁ যে ডিষ্টিউন হোৱা পিয়ানো এখনৰ পৰা খুব ভাল সুৰ ওলাব নোৱাৰে আমাৰ জীৱনটো কেতিয়াবা ডিষ্টিউন হয় আৰু জীৱনবোৰ ডিষ্টিউন হোৱাৰ যিবিলাক কাৰক আমি বিচাৰি পাওঁ তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কাৰক হৈছে জীৱনৰ অৱসাদ আৰু উদ্বেগ অৱসাদ আৰু উদ্বেগৰ কাৰণ কেতিয়াবা শাৰীৰিক আৰু কেতিয়াবা মানসিক হয় শাৰীৰিক হিচাপে কেতিয়াবা কিছুমান হৰমনৰ নিঃসৰণ যদি উপযুক্ত নহয় কেতিয়াবা বেছিকৈ নিঃসৰণ হোৱাৰ ফলত আৰু কেতিয়াবা নিঃসৰণ নোহোৱাৰ ফলত মানুহৰ আৱেগিক ভাৰসাম্য অৰ্থাৎ আৱেগিক বিষয়সমূহত প্ৰতিবন্ধকতাৰ সৃষ্টি হয় আজিৰ আধুনিক জীৱনত প্ৰায় শুনিবলৈ পোৱা যায় যে এংজাইটি ডিজৰ্ডাৰ এটেনশ্যন ডেফিচিট চিনড্ৰম বিভিন্ন ধৰণৰ মানসিক ৰোগত আক্ৰান্ত হয় আৰু চিকিৎসকৰ কাষ চাপিলে তেনেকৈ ঔষধৰ ব্যৱস্থা কৰে এটা কথা ঠিক যে এটা সীমা অতিক্ৰম কৰাৰ পিছত নিশ্চয় আমি চিকিৎসকৰ কাষ চাপিব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে কিন্তু বিশেষকৈ আজিৰ এনে এচাম লোকক লগ পাওঁ বিশুদ্ধ ত্ৰিশুদ্ধ যুৱক যুৱতীক লগ পাওঁ যি কয় যে মাইনি বা ভীষণ ষ্ট্ৰেছ অৱসাদ আহিছে ডিপ্ৰেছ হৈছোঁ সেই যুৱক যুৱতীসকলৰ প্ৰতি মোৰ এটা অনুৰোধ আছে যে আমি নিজে সেই অৱসাদ আৰু উদ্বেগৰ পৰা পৰিত্ৰাণৰ চেষ্টা নকৰোঁ কিয় আনৰ ওপৰত সম্পূৰ্ণ সমৰ্পণ কৰি দিয়াতকৈ আমি নিজে সেই বিষয়বোৰ সমাধান কৰিব লাগিব আৰু সমাধান কৰিবৰ কাৰণে আমি বিষয়টো সম্পূৰ্ণৰূপে অনুধাৱন কৰিব লাগিব মোৰ 1 নম্বৰ পৰামৰ্শ হৈছে যেতিয়া উদ্বেগ বা অৱসাদ আহে তেতিয়া তাৰ কাৰণসমূহ আমি নিশ্চয় বিচাৰি উলিয়াব পাৰোঁ কি কাৰণত ষ্ট্ৰেছ হৈছে আপোনাৰ অফিসত কোনোবা আপোনাৰ সহকৰ্মী আপোনাৰ প্ৰতি ঈৰ্ষাকাতৰ হৈছে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে আৰু সেই বিষয়টোলৈ আপোনাৰ উদ্বেগ হৈছে এতিয়া আপোনাৰ সহকৰ্মী ষড়যন্ত্ৰ বা ঈৰ্ষাকাতৰতা এটা বাহ্যিক বিষয় আৰু আপোনাৰ এটা অভ্যন্তৰীণ আপোনাৰ মনত যি প্ৰতিক্ৰিয়া হৈছে সেইটো অভ্যন্তৰীণ বিষয় এতিয়া আপুনি চাওক আপুনি কোনটো বিষয় নিয়ন্ত্ৰণ কৰিব পাৰিব আপুনি নিশ্চয় বাহ্যিক বিষয়টো নিয়ন্ত্ৰণ কৰিব নোৱাৰে আপুনি আপোনাৰ সহকৰ্মীক ক'ব নোৱাৰে যে ঈৰ্ষাকাতৰতা এটা বেয়া চৰিত্ৰ ষড়যন্ত্ৰ কৰিব নাপায় এই ধৰণৰ কথা নিশ্চয় আপুনি সহকৰ্মীক ক'ব নোৱাৰে আপুনি কি কৰিব লাগিব আপোনাৰ অভ্যন্তৰীণ বিষয়খিনি নিয়ন্ত্ৰণ কৰিব লাগিব সেই এটা বেয়া কামৰ কাৰণে আনৰ বেয়া কামৰ কাৰণে আপুনি উদ্বেগ কিয় কঢ়িয়াব যি উদ্বেগৰ কাৰণে এতিয়া ষ্ট্ৰেছ ডায়াবেটিছ হয় ষ্ট্ৰেছ ইনডাইজেশ্যন হয় আৰু এইবোৰ নহবৰ কাৰণে আপুনি নিজৰ শৰীৰটো ভালে ৰাখিবলৈ নিজৰ মনটো ভালে ৰাখিবৰ কাৰণে সেই বিষয়সমূহ আপুনি বাদ দিব লাগিব পাহৰিব লাগিব তাত আপোনাৰ কৰণীয় একো নাই আপুনি নিজক নিয়ন্ত্ৰণ কৰক আপুনি ন ক'বলৈ শিকক বহু সময়ত আমাৰ এনে কিছুমান ব্যক্তি আছে যি সকলো দায়িত্ব ল'ব খোজে আৰু কোনোবাই কিবা দায়িত্ব দিব খুজিলে তাক নোৱাৰো বুলি নকয় বহু ক্ষেত্ৰত অফিসত হয়তো বসে দিয়া কাম বুলি আপুনি গ্ৰহণ কৰিব বন্ধু বান্ধৱে বেয়া পাব বুলি আপুনি গ্ৰহণ কৰিব আৰু গ্ৰহণ কৰাৰ পিছত যেতিয়া সেই কামসমূহ আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে তেতিয়া আপুনি উদ্বেগত ভুগিব গতিকে একে আখাৰে আপুনি কৰিব নোৱাৰা কামটো নোৱাৰো বুলি কৈ দিলে যিটো আপোনাৰ সমাধান হ'ব তাক নকৈ যদি আপুনি বুজাটো জাপি লয় তেতিয়াহ'লে তাৰ ফলত আপোনাৰ উদ্বেগ আৰু অৱসাদ আহিব মোৰ 2 নম্বৰ পৰামৰ্শ হৈছে যে আমি বহু সময়ত কঢ়িয়াই ফুৰো মানে মই এটা উদাহৰণ নিশ্চয় সকলোৱে জানে সেই দুজন ডেকা সন্যাসীৰ কথা তেওঁলোকে নদী পাৰ হ'বলৈ গৈছিল আৰু নদীৰ পাৰত এগৰাকী নাৰীয়ে পাৰ হ'ব নোৱাৰি তেওঁলোকৰ সহায় বিচাৰিছিল গুৰুৱে কৈছিল তোমালোকে নাৰী স্পৰ্শ নকৰিবা এজন সন্যাসীয়ে নাৰীগৰাকীক তুলি ধৰিছিল দাঙি ধৰিছিল আৰু নদী পাৰ কৰি নমাই দিছিল কিছু দূৰ যোৱাৰ পিছত আনজন সন্যাসীয়ে লগৰজনক সুধিছিল তুমি যে এগৰাকী নাৰীক আজি দাঙি আনিলা নদী পাৰ কৰাই দিলা আমাৰ গুৰুৱে কৈছিল আমি নাৰী স্পৰ্শ কৰিব নালাগে তুমি ভুল কৰা নাই জানো তেতিয়া আনজন সন্যাসীয়ে কৈছিল যে নাৰীগৰাকীক মই নদী পাৰ কৰাই নমাই দিলো কিন্তু বহু দূৰ তুমি কঢ়িয়াই আনিছা অৰ্থাৎ এই উদাহৰণটোৰে মই এইটোৱে ক'বলৈ বিচাৰিছো যে আমাৰ জীৱন যাত্ৰাত কিছুমান ঘটনা ঘটে কেতিয়াবা দুখৰ কেতিয়াবা সুখৰ সেই ঘটনাসমূহক আমি সেই সময়ৰ এটা পিৰিয়ড অফ টাইম বুলি ধৰি লৈ পেলাই সেইটোৰ ক্ষেত্ৰত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ বা ধৰক আমাৰ আপোনজন হেৰাইছে আমি নিশ্চয় কান্দিম নকন্দাকৈ আমি থাকিব নোৱাৰো কোনোবাই আমাক প্ৰতাৰণা কৰিছে আমি আহত হৈছো সেইখিনিও নিশ্চয় আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম কিন্তু সেইখিনি কেৱল সেই সময়ছোৱাৰ ভিতৰত ধৰি ৰাখক যেনেকৈ ব্ল্যাক বোর্ডত এটা সেন্টেন্স লিখি ডাস্টারেৰে মুছি দিয়া হয় আৰু এটা নতুন সেন্টেন্স লিখা হয় এই জীবন ব্ল্যাক বোর্ডটো সেইটো এটা সময়ৰ ঘটনা বুলি আপুনি পাহৰি যাওক
আপোনাক কোনোবা এজনে প্ৰতাৰণা কৰিছে আপুনি খুব আহত হৈছে আৰু সেই কথাটো আপুনি গোটেই জীৱন কঢ়িয়াই সেই মানুহজনৰ মুখখন মনত পেলাই খং খুব উষ্মা এইবোৰ পুহি নাৰাখিব যাৰ ফলত আপোনাৰ উদ্বেগ হ'ব আৰু আপোনাৰ নিজৰ ক্ষতি হ'ব ভৱিষ্যতে কি হ'ব এই উৎকণ্ঠাৰে আপুনি জীৱনটো পাৰ নকৰিব আমাৰ জীৱনত বহুতো দুৰ্ঘটনা হ'ব পাৰে আৰু সেইবোৰৰ কাৰণে আমি প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে বা যি সময়ত ঘটনাটো হয় সেই সময়ত তাৰ মোকাবিলা কৰিব লাগে কিন্তু কিবা এটা ঘটনা হ'ব বুলি উদ্বেগ কঢ়িয়াই ফুৰিব কেতিয়াও নালাগে এগৰাকী বৃদ্ধাই কৈছিল যে মই গোটেই জীৱন যিবোৰ ঘটনা হ'ব বুলি আশংকাত ভুগি থাকিলো সেই ঘটনাবোৰৰ এটাও কিন্তু নঘটিল গতিকে এই এডভান্স সাফাৰিংছটোৰ পৰা আপুনি মুক্ত হওক মোৰ আন এটা পৰামৰ্শ হৈছে যে আমি বহু ক্ষেত্ৰত বেছি মই হৈ থাকো আইনেছ আমি নিজৰ বাহিৰে এটা অদ্ভুত ধৰণৰ কেতিয়াবা বলে নোৱাৰা লক্ষ্য আমি ঠিক কৰি লওঁ আৰু সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি কেৱল দৌৰি থাকো আমাৰ পাৰিপাৰ্শ্বিক আনজন আমি সামাজিক জীৱ হিচাপে বাকী দায়িত্ববিলাক পাহৰি পেলাওঁ আপুনি অকণমান সময় উলিয়াওক এটা আবেলি আপুনি বহক আৰু অবজাৰ্ভ কৰক আপোনাৰ চৌদিশে কি হৈ আছে চাওক আপোনাৰ প্ৰতিবেশীৰ ঘৰত আপুনি সদায় দেখি থকা গছ এডালত কেইটামান ধুনীয়া ফুল ফুলিছে আন এজন প্ৰতিবেশীৰ আপুনি কেঁচুৱাৰ কান্দোন শুনিছিলহে মাত্ৰ ইমান দিন পাৰ হৈ গ'ল শিশুটিয়ে ট্ৰাইচাইকেল চলাই আপোনাৰ সন্মুখেদি গৈ আছে এই অবজাৰ্ভেশ্যনে আপোনাক যি শান্তি দিব বা যি অৱসাদ আৰু উদ্বেগ আঁতৰাত সহায় কৰিব সেইটো আপুনি আগতীয়াকৈ ক'ব নোৱাৰে আপুনি কিন্তু তাৰ ফল পাব আন এটা মোৰ পৰামৰ্শ হৈছে যে আপুনি যদি জীৱ-জন্তু ভাল পায় তেনেহ'লে সিহঁতৰ সৈতে বন্ধুত্ব কৰক আপুনি ঘৰত পোহক কুকুৰ হওক মেকুৰী হওক সিহঁতৰ সৈতে যেতিয়া আপুনি সম্পৰ্ক কৰিব সিহঁতৰ চকুলৈ যেতিয়া আপুনি চাব তেনেহ'লে আপোনাৰ উদ্বেগ বহুখিনি আঁতৰি যাব মেডিটেশ্যন যিকোনো সময়তে মেডিটেশ্যন কৰিব পাৰি আৰু দিনটোত অন্ততঃ 15 মিনিট সময় আৰু এটা মেডিটেশ্যনৰ লগত যোগ দিব যে যিটো হৈছে যে আপুনি দীঘলকৈ উশাহ লৈ উশাহ এৰিব যেতিয়াই আপোনাৰ কিছু উদ্বেগ মনলৈ আহে আপুনি এঠাইত বহি আছে আপোনাৰ কৰ্মক্ষেত্ৰত হ'ব পাৰে বা অন্যান্য ক্ষেত্ৰতো হ'ব পাৰে যে আপুনি কিবা এটা বিষয় লৈ আপুনি উদ্বেগত ভুগিছে তে লগে লগে আপুনি শান্তিৰে বহি দীঘলকৈ এবাৰ উশাহ লওক আৰু ৰাখি পেলাই দীঘলকৈ উশাহ এৰক বহু আপোনাক সকাহ দিব সংগীত আপুনি শুনক বা নুশুনক আপুনি কাম কৰি থকা সময়ত ঘৰত আপোনাৰ শুৱনি কোঠাত হওক লিভিং ৰুমত হওক আপুনি ভাল পোৱা এটা সংগীত বজাই ৰাখক ই আপুনি ক'ব নোৱাৰাকৈ আপোনাৰ উদ্বেগ আঁতৰ কৰাত সহায় কৰিব আন এটা পৰামৰ্শ হৈছে যে আপুনি যিকোনো বয়সতে হওক আপুনি নতুন কিবা শিকিবলৈ লওক 50ৰ পিছতো আপুনি ভাবিব পাৰে যে মই এটা নতুন ভাষা শিকিম 60ৰ পিছতো আপুনি ভাবিব পাৰে যে মই এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট নতুনকৈ শিকিম শিকাৰ কোনো বয়স নাথাকে আৰু নতুন কিবা কিবি শিকাৰ আগ্ৰহটো যাৰ থাকে তাৰ অৱসাদ বা উদ্বেগেই নহয় তেনে লোকৰ এলজেইমাৰ আৰু ডিমেনচিয়া নহয় বুলিও বিজ্ঞানীসকলে কৈছে বেয়া খবৰৰ পৰা আপুনি কেনেকৈ আঁতৰিব বিশেষকৈ ছ'চিয়েল মিডিয়াত এনেকুৱা কিছুমান খবৰ ভাইৰেল হয় এনেকুৱা কিছুমান ভিডিঅ' ভাইৰেল হয় যিবোৰ অতি নিৰ্মম হয় যিবোৰ চালে আমি দুখ পাওঁ আমি কষ্ট পাওঁ আমি চক খাওঁ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰে আমাৰ শাৰীৰিক আৰু মানসিক দুয়োটাই ক্ষতি কৰে অৱসাদ আৰু উদ্বেগৰ বৃদ্ধি কৰে গতিকে ছ'চিয়েল মিডিয়াত কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আপুনি মনত পেলাওকচোন আপোনাৰ ঘৰত আপোনাৰ আলমিৰাত কেইসাজমান এনেকুৱা কাপোৰ আছে যাক আপুনি কিনি থৈ দিছে কোনোদিন পিন্ধা নাই এটা বিশেষ উপলক্ষত পিন্ধিম বুলি আপুনি থৈ দিছে গহনাৰ বাকচত এনেকুৱা এপদ গহনা আছে আপুনি কিনি থৈ দিছে আজিলৈকে পিন্ধা নাই এদিন কেতিয়াবা বিশেষ উপলক্ষত পিন্ধিম বুলি আপুনি থৈ দিছে আপোনাৰ ঘৰত হয়তো সুন্দৰ দামী চিনেমাটিৰ এটা ডিনাৰ সেট আছে য'ত আপুনি কেতিয়াও পৰিৱেশন কৰা নাই এটা বিশেষ উপলক্ষত পৰিৱেশন কৰিম বুলি আপুনি থৈ দিছে আপুনি আজিয়ে কাপোৰ সাজ পিন্ধক গহনাপদ আজিয়ে পিন্ধক সেই ডিনাৰ সেটটোত আজিয়ে খাদ্য পৰিৱেশন কৰক প্ৰতীকী অৰ্থত মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে বহু সময়ত আমাৰ জীৱনটোত আমি কিছুমান ইমান ব্যস্ততাৰে সময় পাৰ কৰোঁ ইমান যুদ্ধ কৰি থাকোঁ আৰু সেই সময়ত আমি ভাবি থাকোঁ যে এদিন যুদ্ধৰ শেষ হ'ব আৰু মই জীৱনটো উদযাপন কৰিম কিন্তু সেইটো সঁচা নহয় জীৱনৰ প্ৰতি মুহূৰ্তত দুখৰ সুখৰ সকলো পৰিস্থিতিৰ মাজতে আমি জীৱনটো উদযাপন কৰিবলৈ চেষ্টা কৰিব লাগে শেষত মই ক'ম
আৰু সদায় এইটো কথা কওঁ যে উদ্বেগ আপোনাৰ পছন্দ হ'ব লাগিব ষ্ট্ৰেছ ইজ এ চইচ আমি যদি বাছি নলওঁ আমি যদি উদ্বেগক নলওঁ বুলি ভাবোঁ তেনেহ'লে কোনেও আমাক জোৰ কৰি উদ্বেগ জাপি দিব নোৱাৰে গতিকে প্ৰচেষ্টাটো আমাৰ নিজৰ পৰা হ'ব লাগিব নিজে চেষ্টা কৰিব লাগিব যে উদ্বেগ আৰু অৱসাদৰ পৰা মই আঁতৰি থাকোঁ আশা কৰোঁ মোৰ পৰামৰ্শখিনি আপোনালোকৰ কামত আহিব আৰু যদি কামত আহে তেনেহ'লে মোক জনাবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নমস্কাৰ